হেল্ল' এভৰিৱান। আজি পুনৰ এটা নতুন টপিক লৈ মই আপোনালোকৰ আগলৈ আহিছোঁ। হাড় ভাগিলে গাঁৱলীয়া চিকিৎসা কৰিব লাগেনে, বা এই গাঁৱলীয়া চিকিৎসা কিমান ফলপ্ৰসূ হয়, বা মেডিকেল ছায়েন্সত হাড় ভাগিলে কৰা গাঁৱলীয়া চিকিৎসাৰ গ্ৰহণযোগ্যতা কিমান, আজি মই এই সম্পৰ্কত ক'বলৈ ওলাইছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চাব। ট্ৰেডিশ্যনেল বোন ছেটিঙৰ গ্ৰহণযোগ্যতাৰ সম্পৰ্কে ক'বলৈ যোৱাৰ আগত এই ট্ৰেডিশ্যনেল বোন ছেটিংনো কি হয় এই সম্পৰ্কে মই থুলমূলকৈ ক'বলৈ ওলাইছোঁ। এই ট্ৰেডিশ্যনেল বোন ছেটিংটো আজি বহু হাজাৰ বছৰ আগৰ পৰাই চলি আহিছে, আৰু ইয়াত যিজনে এই পদ্ধতি ব্যৱহাৰ কৰি হাড় জোৰা দিয়ে আচলতে তেওঁৰ কোনো প্ৰফেশ্যনেল এডুকেশ্যন নাথাকে। তেওঁ পূৰ্বপুৰুষৰ উপৰিপুৰুষৰ পৰাই এইটো শিকে। আচলতে যিমানবিলাক ট্ৰেডিশ্যনেল বোন ছেটৰ হিষ্ট্ৰী চোৱা হৈছে তেওঁলোকৰ সকলোৱে প্ৰায় তেওঁলোকৰ উপৰিপুৰুষৰ পৰা হাড় ভাগিলে কেনেকৈ জোৰা দিব লাগে এইটো শিকি আহে। আৰু এই ট্ৰেডিশ্যনেল বোন ছেটিং ছিষ্টেমটো অকল ভাৰততে নহয়, পৃথিৱীৰ বিভিন্ন দেশত বহুত হাজাৰ বছৰ আগতেই আৰম্ভ হৈছিল, আৰু আজি আধুনিক সভ্যতাটো এই ধৰণে হাড় জোৰা দিয়া প্ৰক্ৰিয়াটো চলি আছে। ইয়াৰ ভিতৰত প্ৰায় আমাৰ ভাৰতবৰ্ষত ৭০,০০০ৰো ওপৰৰ ট্ৰেডিশ্যনেল বোন ছেটাৰ এতিয়া আছে। বৰ্তমান তেওঁলোকে প্ৰেক্টিছ কৰি আছে। বেলেগ বেলেগ জেগাত বেলেগ বেলেগ ধৰণে বেলেগ বেলেগ পদ্ধতিত ট্ৰেডিশ্যনেলি বোন ছেটিং কৰা দেখা যায়, কিন্তু তাৰ কনচেপ্টটো এটাই, তেওঁলোকে মেনিপুলেশ্যন বুলি কয়। এটা পাৰ্টিকুলাৰ পজিশ্যনত ভঙা হাড়টো, ভৰিৰ ভঙাই হওক বা হাত ভঙাই হওক, শৰীৰৰ যিটুকুৰা হাড় ভাগে সেই হাড়টো এটা পজিশ্যনত ধৰি লৈ তাক মবিলাইজেশ্যন বুলি কয়। মবিলাইজ কৰি পেলাই আমাৰ মেডিকেল ছায়েন্সত অৰ্থপেডিক্স কাষ্ট ব্যৱহাৰ কৰা নিচিনাকৈ এক প্ৰকাৰৰ কাপোৰ মেৰিয়াই দি এক প্ৰকাৰ ট্ৰেডিশ্যনেল মেডিচিন লগাই দিয়ে। আচলতে সেইটো এটা বেছিক কনচেপ্ট। আচলতে সেই ধৰণে চিকিৎসা কৰা হয়, কিন্তু প্ৰচেছবিলাক বেলেগ বেলেগ ভাৰতবৰ্ষৰ বেলেগ বেলেগ ঠাইত বেলেগ বেলেগ ধৰণে কৰা হয়। আৰু তাৰ ভিতৰত মই এটা ট্ৰেডিশ্যনেল বোন ছেটিং মেথড যিটো বহুত ফেমাছ হয় সেইটো সম্পৰ্কে ক'বলৈ ওলাইছোঁ। সেইটোক কয় পুত্তুৰ কুটু। সেই পুত্তুৰ কুটু যিটো ট্ৰেডিশ্যনেল বোন ছেটিং ছিষ্টেম হয়, এই বস্তুটো আচলতে অন্ধ্ৰপ্ৰদেশৰ পুত্তুৰ নামৰ ঠাইখনত আৰম্ভ হৈছিল। এতিয়া প্ৰায় এই পুত্তুৰ কুটু বেণ্ডেজ ব্যৱহাৰ কৰি ভাৰতবৰ্ষৰ বহু ঠাইলৈকে এই ধৰণে চিকিৎসা কৰা দেখা যায়। এই পুত্তুৰ কুটুৰ বেণ্ডেজৰ ওপৰত এটা ৰিচাৰ্চো হৈছিল, আৰু তেওঁলোকে এটা ৰিচাৰ্চ কৰি পাইছিল যে তাত পুত্তুৰ কুটু যিটো হাড় জোৰা দিয়া প্ৰচেছ তেওঁলোকে ব্যৱহাৰ কৰে, তাত যিধৰণে চিকিৎসা কৰা হয় তাত তেওঁলোকে ৰিচাৰ্চ কৰি পাইছিল যে প্ৰায় সকলোখিনি পেচেণ্টেই উইদাউট কমপ্লিকেশ্যনছত ৰিকভাৰী কৰিছিল। আৰু যিটো তেওঁলোকে ৰিচাৰ্চ কৰিছিল, ৰিচাৰ্চত তেওঁলোকে প্ৰায় ল' ছ'চিঅ' ইকনমিক ষ্টেটাছৰ, অৰ্থাৎ যিখিনি মানুহৰ অৱস্থা বহু ভাল নহয়, যিখিনি মানুহে গভৰ্ণমেণ্ট হস্পিটেল বা প্ৰাইভেট ক্লিনিকত গৈ বহু পইচা খৰচ কৰিব নোৱাৰে, যিবিলাক মডাৰ্ণ অৰ্থপেডিক্স ট্ৰিটমেণ্টত বহুত পইচা লাগে, সেইটো কৰিব নোৱাৰে, সেই তেনেকুৱা ধৰণৰ পেচেণ্ট সেই ষ্টাডিটোত বেছি পোৱা গৈছিল। আৰু এই ষ্টাডিটোত আচলতে কোৱা হৈছিল এই যিটো ট্ৰেডিশ্যনেল বোন ছেটিং মেথড বা গাঁৱলীয়া চিকিৎসা, এইটো একচুৱেল এই এনচিয়েণ্ট ইণ্ডিয়ান ছিষ্টেম অফ মেডিচিনৰে বস্তু হয়। অৰ্থাৎ আয়ুৰ্বেদিক চিকিৎসালয়খন, আয়ুৰ্বেদিক কলেজখনে যিটো ৰিচাৰ্চ কৰিছিল, এই ৰিচাৰ্চটোত তেওঁলোকে পাইছিল যে এই প্ৰচেছটো আচলতে আয়ুৰ্বেদিক মেডিচিন এপ্লাই কৰি বা আয়ুৰ্বেদিক পদ্ধতিত যিধৰণে ইণ্ডিয়ান ছিষ্টেম অফ মেডিচিনত যিধৰণে চিকিৎসা কৰা হয় হাড় ভাঙিলে, এই ধৰণেই কৰা হয় আচলতে। গতিকে তেওঁলোকৰ ৰিচাৰ্চৰ পৰা এইটো সম্পূৰ্ণ ভুল বুলি ক'ব নোৱাৰি। আৰু তেওঁলোকে কৰি পোৱা ৰিচাৰ্চত পাইছিল যে অনলি 2% পেচেণ্টৰ ক্ষেত্ৰতহে কমপ্লিকেশ্যন, যিটো জইণ্টটো নি জইণ্ট, এইটো আঁঠুৰ জইণ্টটো লৰচৰ কৰিব পৰা নাছিল। আৰু 2%তকৈ কম পেচেণ্টছৰ নন ইউনিয়ন মাল ইউনিয়ন, অৰ্থাৎ হাড়বিলাক জোৰা লগ পোৱা নাছিল, বা মাল ইউনিয়ন এবনৰ্মেল পজিশ্যনত হাড়বিলাক জোৰা লাগিছিল। বাকী নিয়েৰ এবাউট 98%ই সুন্দৰকৈ ৰিকভাৰী হৈছিল। যিধৰণে আমাৰ এলোপেথিক ট্ৰিটমেণ্টত, আমাৰ হাড় অৰ্থপেডিক্স বা এনেকুৱা অৰ্থপেডিক্স ফিজিঅ'থেৰাপি ট্ৰিটমেণ্টত যিধৰণে আমাৰ ইম্প্ৰুভমেণ্ট হয়, সেই ধৰণে ৰিকভাৰী কৰিছিল পেচেণ্টৰ।
গতিকে সেই আয়ুৰ্বেদিক মহাবিদ্যালয়খনে যিটো ৰিচাৰ্চ চলালে তাৰপিছত তেওঁলোকে কৈছিল যে এইটো কথা এই যিটো ট্ৰেডিশ্যনেল বোন ছেটিং পদ্ধতি আচলতে এইটো আমাৰ প্ৰাচীন আচলতে আয়ুৰ্বেদিক সাৰজোৰা দিয়া পদ্ধতি। কিন্তু বৰ্তমান সময়ত কি হৈছে যে সেই কলেজবিলাকত বা কোনো ধৰণৰ আয়ুৰ্বেদিক চিকিৎসকে সাৰজোৰা দিয়া পদ্ধতিবিলাক ব্যৱহাৰ কৰিব নজনাৰ ফলত বা ব্যৱহাৰ নিশিকাৰ ফলত সেইবিলাক পদ্ধতি পাহৰি পেলাইছে। আৰু আমাৰ গভৰ্ণমেণ্ট বা প্ৰাইভেট আয়ুৰ্বেদিক মেডিকেল কলেজসমূহতো এতিয়া বৰ্তমান কোনো ধৰণৰ তেনেকুৱা ডিগ্ৰী বা ডিপ্ল'মা পাঠ্যক্ৰমত সাৰজোৰা দিয়া পদ্ধতিটো বিশেষভাৱে ষ্টুডেণ্টবিলাকক পঢ়োৱা হোৱা নাই। সেই হেতুকে বৰ্তমান সময়ত বৰ্তমান ভাৰতবৰ্ষত আয়ুৰ্বেদিক চিকিৎসকসকল এই ধৰণে সাৰজোৰা দিয়াত অপাৰগ। কিছু কিছু ক্ষেত্ৰত কিছু কিছু জেগাত যদি আয়ুৰ্বেদিক চিকিৎসকসকলে এই ধৰণে সাৰজোৰা দিয়েও এই সম্পৰ্কত মই জ্ঞাত নহয়, কিন্তু মই যিটো ৰিচাৰ্চ ষ্টাডি হয় সেই ষ্টাডিটোৰ ওপৰত বেছ কৰি কৈছোঁ যে আয়ুৰ্বেদিক মেডিকেল কলেজখনে সেই ডাটাটো দিছিল যে বৰ্তমান আমাৰ এইবিলাক প্ৰেক্টিছ নথকা হেতুকে আমাৰ আয়ুৰ্বেদিক ডক্টৰসকলে যোনবিলাকে গভৰ্ণমেণ্ট বা প্ৰাইভেট আয়ুৰ্বেদিক মেডিকেল কলেজৰ পৰা পাছ কৰি ওলাই এই ধৰণে পদ্ধতিত আমি সাৰজোৰা দিব নোৱাৰোঁ। গতিকে এই ৰিচাৰ্চটোৰ ওপৰত ভিত্তি কৰিলে এটা কথা মনলৈ আহে যে যিসকলে গাঁৱলীয়া পদ্ধতিত সাৰজোৰা দিয়ে তেওঁলোকক একেবাৰে কোৱাক বুলিব নোৱাৰি, অৰ্থাৎ তেওঁলোক ফেক বুলি ধৰিব নোৱাৰি তেওঁলোকক। কিন্তু এটা প্ৰশ্ন উদয় হয় যে প্ৰাথমিক বেছিক জ্ঞান নোলোৱাকৈ মেডিকেল শিক্ষা নোলোৱাকৈ এইদৰে কৰা উচিত হয় জানো বা ইয়াৰ গ্ৰহণযোগ্যতা আছে জানো? আচলতে মই ভাবোঁ এই ট্ৰেডিশ্যনেল ছিষ্টেম অফ যিটো বোন হিলিং হয় অৰ্থাৎ সাৰজোৰা দিয়া পদ্ধতি এইটো আয়ুৰ্বেদিক পাঠ্যক্ৰমৰ ভিতৰত অন্তৰ্ভুক্ত কৰিব লাগিছিল। আৰু সেইটো নোহোৱাৰ হেতুকে বৰ্তমান ভাৰতবৰ্ষত বহুত ঠাইত এই ধৰণে গাঁৱলীয়া পদ্ধতিৰ ট্ৰেডিশ্যনেল মেথডত বহু জেগাত প্ৰেক্টিছ কৰি আছে। আৰু সেইটোত আমাৰ মেডিকেল ছায়েন্সৰ মডাৰ্ণ মেডিকেল ছায়েন্সে কেতিয়াবা কিবা ইছ্যু হৈছে যদিও বিশেষভাৱে তেওঁলোকৰ ওপৰত একো ব্যৱস্থা ল'ব পৰা নাই। আৰু ইয়াৰ গ্ৰহণযোগ্যতাক লৈ সেই মই যিটো কৈছোঁ পুত্তুৰ যিটো বেণ্ডেজৰ কথা ক'লোঁ সেইটোৰ ওপৰত ৰিচাৰ্চ হয়, সেই ৰিচাৰ্চত তেওঁলোকে সেইটো একুৰেট বুলিয়ে পাইছে। ঠিক তেনেকৈ হায়দৰাবাদতো এটা ৰিচাৰ্চ হৈছিল। হায়দৰাবাদৰ এটা ইউনানী ফেমিলিত আজি মোগল এম্পায়াৰৰ দিনৰ পৰা মোগল সম্ৰাটৰ দিনৰ পৰা তেওঁলোকে বংশানুক্ৰমে এই ট্ৰেডিশ্যনেল বোন ছেটিং ছিষ্টেমটোত কাম কৰি আহিছে আৰু এইদৰে সাৰজোৰা দি আহিছে। আৰু তেওঁলোকৰ ভাষ্য অনুসৰি তেওঁলোকে বহু হাজাৰ পেচেণ্ট তেনেকৈ ট্ৰিটমেণ্ট কৰিছে। তেওঁলোকে পূৰ্বপুৰুষৰ দিনৰ পৰা এইদৰে চিকিৎসা কৰি আহিছে। আৰু তেওঁলোকে কৰা চিকিৎসাত প্ৰায় 90% পেচেণ্ট সুস্থ হৈ উঠিছে, 95% পেচেণ্ট সুস্থ হৈ উঠিছে। আৰু তেওঁলোকে কৈছিলে যে তেওঁলোকে সকলো ধৰণৰ হাড়েই জোৰা দিয়ে এক্সেপ্ট ফিউমাৰেল ফ্ৰেকচাৰ্ছ। যদি ফিউমাৰেল ফ্ৰেকচাৰ্ছ মানে আমাৰ কৰঙনৰ হাড় যদি ভাঙে বা কৰঙনত থকা যিডাল বোন আছে যাক ফিমাৰ বুলি কয়, ফিমাৰেল নেক ফ্ৰেকচাৰ হ'লে যিহেতু তাত ডাঙৰ ডাঙৰ মাংসপেশী আছে আৰু যথেষ্ট শকত হয়, সেইটোত তেওঁলোকে কৈছে যে তেনেকুৱা ধৰণৰ ফ্ৰেকচাৰ কেছ আহিলে তেওঁলোকে হস্পিটেললৈ পঠাই দিয়ে। তেওঁলোকে বাকী ধৰণৰ যিকোনো হাড় ভাগিলে ৰাজহাড়ক বাদ দি বাকী সৰু সুৰা যিবিলাক বডিত হাড় আছে সকলো ধৰণৰ চিকিৎসা তেওঁলোকে কৰে। আৰু সেইটো এটা সেই বস্তুটো হায়দৰাবাদত কৰা সেই ইউনানী চিকিৎসকসকলৰ বংশানুক্ৰমে কৰি অহা চিকিৎসাটোৰ ওপৰতো এটা মিডিয়া ফ'কাছ হৈছিল। আৰু তেতিয়া এই প্ৰশ্নটোৰো অৱকাশ উঠিছিল যে সঁচাকৈ এইটো শুদ্ধ বিজ্ঞান মতে প্ৰেক্টিছ কৰি তেওঁলোকে আছেনে, শুদ্ধ বিজ্ঞান পদ্ধতিত তেওঁলোকে চিকিৎসা কৰি আছে নে এইটো ভুল কৰি আছে? আৰু যদি ভুল কৰি আছে ইমান হাজাৰ পেচেণ্ট কি ধৰণে সুস্থ হৈছে? এতিয়া আহোঁ মূল কথালৈ যে সঁচাকৈ ট্ৰেডিশ্যনেল বোন ছেটাৰসকলৰ গ্ৰহণযোগ্যতা আছেনে? প্ৰকৃতাৰ্থত ক'বলৈ গ'লে ট্ৰেডিশ্যনেল বোন ছেটাৰসকলৰ গ্ৰহণযোগ্যতা এটা দৃষ্টিত চাব গ'লে আছে, কিয়নো আমাৰ ভাৰতবৰ্ষত মেডিকেল এণ্ড হেল্থ ফেচিলিটি এতিয়াও বহু লেক হৈ আছে। আৰু এটা ৰিচাৰ্চত কোৱা মতে ইণ্ডিয়া, আফ্ৰিকা আৰু ইণ্ডিয়াকে ধৰি এছিয়াৰ বহু দেশত এতিয়াও চিকিৎসকৰ বহু অভাৱ। সেই হেতুকে অৰ্থপেডিক ছাৰ্জনেই হওক, অৰ্থপেডিক্স ফিজিঅ'থেৰাপি চিকিৎসকেই হওক, ইমান এক্সেছ নহয়, বিচাৰি পোৱা নাযায়। সেই হেতুকে এই ট্ৰেডিশ্যনেল বোন ছেটাৰসমূহে ভিলেজ এৰিয়া গাঁওসমূহত এটা সুন্দৰ ছাৰ্ভিচ দি আছে, 1 নম্বৰ। আৰু ছেকেণ্ডতে চাবলৈ গ'লে যেতিয়া এজন চিকিৎসকৰ ওচৰলৈ মডাৰ্ণ মেডিকেল ছিষ্টেমৰ এজন চিকিৎসকৰ ওচৰলৈ যেতিয়া হাড় ভাঙিলে চিকিৎসা কৰিবলৈ অহা যায় তেতিয়া সেই পদ্ধতিৰ চিকিৎসাত বহুত বেছি খৰচ হৈ যায়। প্লাষ্টাৰ কৰাৰ ক্ষেত্ৰতেই হওক বা বিভিন্ন ধৰণৰ হাড়ৰ অপাৰেশ্যন কৰি জোৰা দিয়াৰ ক্ষেত্ৰতে হওক, হস্পিটেল ষ্টেৰ পৰা ধৰি লৈ বহু পইচাৰ খৰচ হৈ যায়।
আৰু সেই হেতুকে সেইখিনি দুখীয়া মানুহে এফৰ্ড কৰিব নোৱাৰে। এই দুটা যুক্তিৰ কাৰণেই ভাৰতবৰ্ষৰ বহু ঠাইত বহু জেগাত ট্ৰেডিশ্যনেল বোন ছেটাৰসকলে এতিয়াও প্ৰেক্টিছ কৰি থকা দেখা যায়। মই জনাততো কৰ্ণাটকা, কেৰেলা, তামিলনাডুত তেওঁলোকে ক্লিনিক খুলি বহি আছে, ডক্টৰৰ নিচিনাকৈ বহি আছে। আৰু আমাৰ ৰাজ্যতো দেখা পাওঁ যে আমাৰ বহু ক্ষেত্ৰত আমাৰ ওচৰলৈ যেতিয়া পেচেণ্টবিলাক আহে, তেওঁলোকে কিছুমান পেচেণ্টে কয় যে ছাৰ দৰৱকেইটাকে লিখি দিয়ক, আমি গাঁৱলীয়া দৰৱ বান্ধিম। তেওঁলোকে আমাৰ ওচৰত চিকিৎসা নকৰি গুচি যায় গাঁৱলীয়া দৰৱ বান্ধিব। কিন্তু মোৰ পাৰ্চনেল লাইফত, মোৰ প্ৰেক্টিছত মই এই ধৰণে চিকিৎসা কৰাৰ ফলত বহু কেছ বেয়া হোৱাও দেখা পাইছোঁ। এতিয়া যদি চিকিৎসক হিচাপে মোক সোধা যায় যে আপুনি এই ধৰণে ট্ৰেডিশ্যনেল বোন ছেটাৰে অৰ্থাৎ গাঁৱলীয়া পদ্ধতিত চিকিৎসা কৰি হাড় জোৰা দিয়াটোক সমৰ্থন কৰেনে, তেতিয়াহ'লে মোক যদি আপোনালোকে এই প্ৰশ্নটো কৰে, তেতিয়াহ'লে মই পোনছাতে ক'ম যে মই কেতিয়াও সমৰ্থন নকৰোঁ। মই সমৰ্থন এই কাৰণেই নকৰোঁ, যিবিলাক মই যেনেকৈ পুতুৰকুটু বেণ্ডেজৰ কথা মই ক'লোঁ, হায়দৰাবাদৰ সেই মোগলৰ দিনৰ পৰা কৰি অহা পাৰ্টিকুলাৰ ফেমিলিটোৰ কথা ক'লোঁ, বা মহাৰাষ্ট্ৰতো আছে, এনেকৈ বহুত আছে। তেখেতসকলৰ এটা প্ৰুফ আছে, উইথ প্ৰুফত তেখেতসকলে কাম কৰিছে যে বহু বছৰৰ পৰা তেখেতসকলে এই ধৰণে চিকিৎসা কৰি আহিছে। গতিকে তেখেতসকলৰ এটা প্ৰুফ আছে, আৰু সেই প্ৰুফ মতে তেওঁলোকে চিকিৎসা কৰিছে। আৰু তেওঁলোকে কৰা চিকিৎসা পদ্ধতিটো আমাৰ ইণ্ডিয়ান ছিষ্টেম অফ মেডিচিন, আয়ুৰ্বেদ বা ইউনানীৰ লগত বহুতখিনি মিল দেখা পোৱা যায়। গতিকে সেই তেনেকুৱা ধৰণৰ যদি ট্ৰেডিশ্যনেল বোন ছেটাৰ হয়, তেওঁলোকৰ যদি স্কিল আছে, তেতিয়াহ'লে এই ক্ষেত্ৰত মোক ক'ব লগা একো নাই। মোৰ দৃষ্টিত যদি হাড় ভাগে, এই ভগা হাড়ক চিকিৎসা কৰিবলৈ চিকিৎসকজনেই হওক বা ট্ৰেডিশ্যনেল বোন ছেটাৰেই হওক, তেওঁৰ এনাটমিত, শৰীৰতন্ত্ৰৰ ওপৰত খুব সুন্দৰ জ্ঞান থাকিব লাগিব। আমাৰ হাড়বিলাকৰ গঠন কেনেকুৱা হয়, কোনডাল হাড় দেখিবলৈ কেনেকুৱা, কিমান দীঘল হয়, হাড়ডাল চিলিণ্ড্ৰিকেল টাইপ হয়, চুঙাটোৰ নিচিনা হয় নে চেপেটা হয়, হাড়বিলাক গোল গোল হয় নে ক'ত কিমান টুকুৰা হাড় আছে, হাড়বিলাকৰ ছাৰ্ফেচ কেনেকুৱা, হাড়বিলাকত কিমান ৰিজ আছে, গ্ৰুভ আছে, কিমান প্ৰচেছ আছে, এই গোটেই যিটো শৰীৰতন্ত্ৰ এনাটমি, হাড় জোৰা দিবলৈ হ'লে হাড় জোৰা দিয়া ব্যক্তিজনৰ এই প্ৰয়োজনীয় শিক্ষাটো থাকিব লাগিব। আৰু মই নাভাবোঁ যে আমাৰ অসমৰ য'তে ত'তে গঢ়ি উঠা হাড় জোৰা দিয়া ব্যক্তিসকলৰ এনেধৰণৰ শিক্ষাগত অৰ্হতা আছে। গতিকে যদি প্ৰপাৰ শিক্ষাগত অৰ্হতা নোলোৱাকৈ হাড় জোৰা দিবলৈ যায়, তেনেহ'লে কি হয়, যিটো এনাটমিকেল এলাইনমেণ্ট বুলি কয়, নৰ্মেল এনাটমিকেল এলাইনমেণ্ট, সেই এলাইনমেণ্টত যদি হাড়টো জোৰা লাগ নাখায়, তেনেহ'লে বহু ধৰণৰ কমপ্লিকেশ্যনছ আহি পৰিব পাৰে। হাড়ডাল যি ধৰণে জোৰা লাগিব লাগিছিল সেইদৰে যদি জোৰা নালাগে, ইয়াক নন ইউনিয়ন বুলি, মাল ইউনিয়ন বুলি কয়। আৰু যদি ভাগি যোৱা হাড় দুটুকুৰা নিৰ্দিষ্ট সময়ত জোৰা নালাগে, তাক নন ইউনিয়ন বুলি কয়। বা কেতিয়াবা কি হয়, কমপ্লিকেটেড ফ্ৰেকচাৰৰ ক্ষেত্ৰত, অৰ্থাৎ হাড়ডাল যদি হেয়াৰলাইন ফ্ৰেকচাৰ, মাত্ৰ এডাল আঁকতকৈ বেছি আঁক মেলি টুকুৰা টুকুৰ হৈ ভিতৰত ভাগি যায়, তেতিয়াহ'লে মাংস, শিৰা, উপশিৰা তাৰ মাজত সোমাই পৰিব পাৰে। আৰু সেই ধৰণেই যদি ব্যক্তিজনৰ প্ৰয়োজনীয় জ্ঞান নাথাকে, সেই ধৰণে যদি তেনেকেই হাড়টো জোৰা দিবলৈ চেষ্টা কৰে, তেতিয়াহ'লে সেই মাংসপেশী বা নাৰ্ভ বা ব্লাড ভেচেলছবিলাক তাত সোমাই পৰাৰ ফলত ইনফেকশ্যনকে ধৰি গেংৰিৰ পৰা বহু ধৰণৰ কমপ্লিকেশ্যনছ হ'ব পাৰে। আচলতে এই কথাবোৰ বহুত ডিটেইলকৈ ক'ব নোৱাৰি, ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব। হাড় ভগা, হাড় কেনেকৈ ভাগে, কেনেকৈ হাড়ৰ ৰিপেয়াৰ হয়, বা হাড় ভাগিলে কি কি কমপ্লিকেশ্যনছ হ'ব পাৰে, এই সম্পৰ্কত মই পৰৱৰ্তী পৰ্যায়ত ডিটেইলকৈ ভিডিঅ' বনাম। এতিয়া মই এইবিলাক নকওঁ, নহ'লে ভিডিঅ'টো বহু দীঘলীয়া হৈ যাব। খালি মই এটাই কথা কওঁ, ট্ৰেডিশ্যনেল বোন ছেটাৰেই হওক বা চিকিৎসকেই হওক, যোনজনে ভগা হাড় জোৰা দিবলৈ যায়, তেওঁৰ এনাটমিৰ ওপৰত যথেষ্ট জ্ঞান থকা দৰকাৰ। আৰু যেতিয়া ভগা হাড়টোক মেনিপুলেট কৰি প্ৰপাৰ পজিশ্যনত বহুৱাই লোৱা নাযায়, যধে মধে তাক জোৰা দিবলৈ চেষ্টা কৰা যায়, তেতিয়াহ'লে মাল ইউনিয়ন, অৰ্থাৎ এটা য'ত লাগিব লাগিছিল তাত জোৰা নাখাই যদি বেলেগ জেগাত জোৰা খাই যায়, তেনেহ'লে সন্ধিটো অৰ্থাৎ জইনটো যিমান পৰিমাণৰ পৰৱৰ্তী পৰ্যায়ত লৰচৰ হ'ব লাগিছিল, ৰোগীগৰাকীয়ে যিমান পৰিমাণে হাত ভৰি, যদি হাত ভাগে হাতখন লৰচৰ কৰিব লাগিছিল, ভৰি ভাগিলে ভৰিটো লৰচৰ কৰিব লাগিছিল, এইবিলাক লৰচৰ কৰিব নোৱাৰা হয়। গতিকে চিকিৎসক হিচাপে যদি মোক সোধা যায় যে ট্ৰেডিশ্যনেল বোন ছেটাৰ বা তেনেকুৱা ধৰণৰ ব্যক্তিৰ ওচৰত গৈ হাড় জোৰা দিয়া উচিত নে, মই আপোনালোকক ক'ম যে আপোনালোকে সেইটো ভুল নকৰিব।
যদি আপোনালোকৰ হাড় ভাগে লাগিলে হেয়াৰলাইন ফ্ৰেকচাৰেই হওক কমপ্লিকেটেড ফ্ৰেকচাৰেই হওক চিকিৎসকৰ পৰামৰ্শ লওক আৰু চিকিৎসকৰ পৰামৰ্শ অনুযায়ীহে আপোনালোকে চিকিৎসা কৰক। আৰু আমাৰ অসমত হাড় জোৰা দিবৰ বাবে বা জোৰা লগাবৰ বাবে যিডাল হাড় জোৰ লতা বা হাড় জোৰা দিয়া লতা ব্যৱহাৰ কৰা হয়, বহু ক্ষেত্ৰত গাঁৱলীয়া পদ্ধতিত হাড় জোৰা দিওঁতে তেখেতসকলে এই হাড়জোৰ লতাডালৰ খুন্দি পেলাই তাৰ ৰস উলিয়াই, মই শুনামতে দেই, মই দেখা নাই প্ৰেক্টিকেলি, এখন কাপোৰৰ প্ৰলেপ লৈ বান্ধি দিয়ে আৰু তাৰ ওপৰত এইখিনি লগাই দিয়ে। বা কিছুমানে অকল হাড় জোৰা দিয়া লতাডাল বান্ধি দিয়ে আৰু হাড়বিলাক জোৰা লাগে আৰু এটা সময়ত গৈ হাড়বিলাক জোৰা লাগি যায়, এনেকুৱা ধৰণে কোৱা যায়। কিন্তু আচল কথা ক'ব গ'লে হাড় যেতিয়া আমাৰ ভাগে, যদি সেইটো কমপ্লিকেটেড ফ্ৰেকচাৰ্ছ নহয়, অৰ্থাৎ মই কোৱাৰ ধৰণে হাড়ডোখৰ কিবা টুকুৰাও হৈ নাযায়, জাষ্ট হেয়াৰলাইন ফ্ৰেকচাৰ হয়, আচলতে মই আপোনালোকক কওঁ তেনেকুৱা ধৰণৰ এটা ফ্ৰেকচাৰ হ'লে সেই ধৰণে একো বান্ধি নিদিলেও যদি আপোনালোকে ৰেষ্ট লৈ থাকে হাড়ডাল জোৰা লাগি আপোনা আপুনি জোৰা লাগি যাব। এই সম্পৰ্কে মই এতিয়া নকওঁ, পৰৱৰ্তী পৰ্যায়ত মই ভিডিঅ' বনাই ক'ম। কিন্তু সেই তেওঁলোকে যি লতাডাল ব্যৱহাৰ কৰে, যিটো লতাডালৰ ৰস বা লতাডালৰ পেষ্ট বনাই তেওঁলোকে ভাগি যোৱা হাড়ত লগায়, কিন্তু সেই লতাডালক আচলতে চিছাছ কোৱাড্ৰেংগুলাৰিছ বুলি কয়। গতিকে এই চিছাছ কোৱাড্ৰেংগুলাৰিছৰ যিটো এক্সট্ৰেক্ট আছে, ইয়াৰ পৰা কিন্তু বৰ্তমান আমাৰ মডাৰ্ণ মেডিচিনতো ঔষধ বনাবলৈ লোৱা হৈছে। আৰু বৰ্তমান কিছুমান চিছাছ কোৱাড্ৰেংগুলাৰিছ অৰ্থাৎ এই হাড় জোৰা দিয়া লতাডালৰ পৰা বনোৱা ঔষধ আমাৰ চিকিৎসকসকলেও ব্যৱহাৰ কৰিবলৈ লৈছে। সেই দৃষ্টিভংগীৰে যদি আমি চাওঁ, ক'ৰবাত নহয় ক'ৰবাত ট্ৰেডিশ্যনেল বোন ছেটিং অৰ্থাৎ গাঁৱলীয়া পদ্ধতিত হাড় জোৰা দিয়া আৰু বৰ্তমান আজিৰ মডাৰ্ণ মেডিকেল ছিষ্টেমত হাড় জোৰা দিয়াৰ মাজত এটা ৰিলেশ্যনশ্বিপ আছে। কিন্তু থাকিলেও যেতিয়ালৈকে বস্তুটো আমাৰ এনচিয়েণ্ট ইণ্ডিয়ান মেডিকেল ছিষ্টেমৰ ভিতৰত ইনক্লুড হৈ নাযায় আৰু চিকিৎসক হিচাপে ৰিকগনেশ্যন নাপায়, মই ভাবোঁ মোৰ দৃষ্টিত এই ধৰণে গাঁৱলীয়া পদ্ধতিত হাড় জোৰা দিয়া উচিত নহয়। আৰু মোৰ ব্যক্তিগতভাৱে অভিজ্ঞতাত মই কৈছোঁ, মই বহুকেইটা কেছ তেনেকুৱা চাইছোঁ। প্ৰথম তেখেতসকল চিকিৎসকৰ ওচৰলৈ আহে আৰু কিবা মেডিচিন লৈ গুচি যায়, চিকিৎসকৰ ওচৰত কয় যে আমি দৰৱকেইটা লিখি দিয়ক, আমি অমুকত অমুকত এনেকুৱা এজন মানুহ আছে, তাত যাম, তাত গৈ হাড় জোৰা লগাই তাত গাঁৱলীয়া দৰৱ বান্ধিম, তেনেকৈ তেওঁলোক গুচি যায়। কিন্তু 2 মাহ 3 মাহ 4 মাহৰ পিছত তেওঁলোকে এটা সাংঘাতিক ধৰণৰ কণ্ডিশ্যনছ লৈ পেলাই, কিছুমানৰ হাতখন কমপ্লিট বেকা হৈ যায়, জইনটো মুভ নোহোৱা হয়, লৰচৰ কৰিব নোৱাৰা হয়, এনেকুৱা এটা পদ্ধতিত তেওঁলোকে আমাৰ ওচৰলৈ আহে। আৰু সেই সময়ত তেওঁলোকে কয় যে অমুকত গৈছিলোঁ ছাৰ, আমি গাঁৱলীয়া পদ্ধতিত চিকিৎসা কৰিলোঁ, ডক্টৰৰ ওচৰত আমি প্লাষ্টাৰ নকৰিলোঁ, চিকিৎসা নকৰিলোঁ, আৰু বৰ্তমান হাতখন বেকা হৈ গ'ল, ঠিক কৰি দিওঁ। সেই তেনেকুৱা পৰ্যায়ত যেতিয়া ৰোগীসকল আহে আমাৰ ওচৰলৈ, এই সময়ত কিন্তু চিকিৎসা কৰাটো বহুত ডিফিকাল্ট হৈ যায়। এই কাৰণে ডিফিকাল্ট হৈ যায় যে সেইটোত হাড়টো হয়তো মই যেনেকৈ ক'লোঁ য'ত লাগিব লাগিছিল তাত নালাগি মাল ইউনিয়ন হৈ যায়, বা ইমপ্ৰপাৰলি বান্ধি দিয়াৰ ফলত যিবিলাক মাংসপেশী, কিছুমান মাংসপেশী সংকুচিত হৈ স্পেজম হৈ স্পেষ্টিচিটি ডেভেলপ কৰিবলৈ লয়, টাইট হৈ যায়, ৰাবাৰৰ নিচিনা টাইট হৈ যায়, জইনটো শুকাই খিনাই যায়, বা পেচেণ্টৰ যিটো জইন থাকে জইনটো লৰচৰ কৰিব নোৱাৰা হয়, ইত্যাদি নানান ধৰণৰ বিসংগতি আহি পৰে। আৰু সেইবিলাকক আমি পোষ্ট ফ্ৰেকচাৰ কমপ্লিকেশ্যনছ বুলি কওঁ। ইয়াৰ ওপৰতো মই পিছত পৰৱৰ্তী পৰ্যায়ত ভিডিঅ' বনালে ডিটেইলকৈ আপোনালোকক ক'ম। সেইবিলাক তেতিয়া দেখিলে, তেতিয়া তেনেকুৱা অৱস্থাত যদি ৰোগীজন আমাৰ ওচৰলৈ আহে, তেতিয়া বিশেষ কৰিব পৰা একো সুবিধা নাথাকে। কিছু ক্ষেত্ৰত পুনৰ চাৰ্জাৰী কৰিবলগীয়া হয়, কেতিয়াবা বহুত লং টাৰ্মত পেচেণ্টে ফিজিঅ'থেৰাপি কৰিবলগীয়া হয়। পোষ্ট ফ্ৰেকচাৰ ফিজিঅ'থেৰাপি মেনেজমেণ্টত বহুত লং টাৰ্মৰ কাৰণে ফিজিঅ'থেৰাপি কৰিবলগীয়া হয়। আৰু ফিজিঅ'থেৰাপি বা ৰিচাৰ্জাৰী কৰি পুনৰ চাৰ্জাৰী কৰিও এটা ফলপ্ৰসূ ৰিজাল্ট নাপায় বহু ক্ষেত্ৰত। তাৰমানে প্ৰগন'চিছ বুলিলে যিটো মেডিকেল প্ৰগন'চিছ কয়, সেইটো বহু ক্ষেত্ৰত বহু বেয়া হয়। গতিকে মোৰ সকলোলৈকে আপোনালোকলৈ অনুৰোধ, যদি আপোনালোকৰ হাড় ভাগে, লাগিলে সি সাধাৰণভাৱে ভগা হাড়েই হওক, যিটোক আমি সাধাৰণ চিম্পুল হেয়াৰলাইন ফ্ৰেকচাৰ বুলি কওঁ, বা কমপ্লিকেটেড ফ্ৰেকচাৰেই হওক, আপোনালোকে নিজে ডিচিশ্যন লৈ কাৰোবাৰ মুখত শুনি গাঁৱলীয়া পদ্ধতিৰে চিকিৎসা কৰিবলৈ নাযাব। যদি আপোনালোকে কোনোবা অভিজ্ঞ আয়ুৰ্বেদিক ফিজিচিয়ান বা ইউনানী ফিজিচিয়ান কাৰোবাৰ ওচৰত গৈ, বা কোনোবা এনচিয়েণ্ট বোন হিলাৰ, যিটোক মই যেনেকৈ ফেমিলিয়েল হিষ্ট্ৰী মতে চলি অহা, ওচৰত যায়, তেওঁলোকৰ ওচৰত যদি কিবা পৰামৰ্শ লয়, সেই ক্ষেত্ৰত মোৰ আপত্তি নাই। কিন্তু য'তে ত'তে যধে মধে এক্সৰে এখন লৈ পেলাই আহক আৰু মোৰ ওচৰত 500 টকা দি বোন হাড় জোৰা দি যাওক,
এনেকুৱা ধৰণৰ এডভাৰটাইজবিলাক চাই আপোনালোকে কেতিয়াও চিকিৎসা কৰিবলৈ নাযাব, আপোনালোক বিপদত পৰিব। আৰু মোৰ ব্যক্তিগত অনুভৱ হিচাপে মই আপোনালোকক কৈছোঁ যে মই বহুখিনি এনেকুৱা পুৱাৰ প্ৰগনচিছ কেছ, অৰ্থাৎ তেওঁলোকে দৰৱ বন্ধাৰ পিছত বেয়া হৈ যোৱা কেছ মই ব্যক্তিগতভাৱে চাইছোঁ। বহুখিনি কেছে বহুদিন ধৰি ফিজিঅ'থেৰাপি কৰিছে, বা মই কিছুমান কেছত নন ইউনিয়নৰ কেছত আকৌ প্লাষ্টাৰো কৰিছোঁ, বা মই অৰ্থপেডিক চাৰ্জনলৈ কেছ ৰেফাৰো কৰিছোঁ। গতিকে মোৰ অনুৰোধ, আপোনালোকে এইটো ভুল কেতিয়াও নকৰিব। আৰু এটা ট্ৰেম্পটিং কথা কৈ থওঁ, মই যে কৈছোঁ ট্ৰেডিশ্যনেল বন ছেটিং ছিষ্টেমত ভাৰতবৰ্ষৰ লগতে পৃথিৱীৰ বহু দেশত এই পদ্ধতিটো অতীজৰ পৰা ব্যৱহাৰ হৈ আহিছে। তাৰ ভিতৰত এগৰাকী ফেমাছ ট্ৰেডিশ্যনেল বন ছেটাৰ আছিল চেলি মেপ। তেওঁ লণ্ডনত 1737 চনত এই ধৰণে বহু বন ট্ৰেডিশ্যনেল মেথড এপ্লাই কৰি হাড় জোৰা দিছিল। আৰু আচৰিত কথা, তেওঁ কিন্তু এটা ছ'চিয়েল ৰিকগনিশ্যনছ পাইছিল। আৰু তেওঁ এই চেলি মেপক ক্ৰেজি চেলি বুলিও কোৱা হয়। আৰু তেওঁ নিজৰ দেউতাকৰ পৰা এইটো শিকিছিল, আৰু তেওঁ বহুত শক্তিশালী আছিল। আৰু সেই হেতুকে তেওঁ খুব সুন্দৰকৈ এই কামটো কৰিছিল, আৰু বহু হাজাৰজন ৰোগীক তেওঁ ঠিক কৰি তুলিছিল। আৰু সেইটো কাৰণে তেওঁ এটা ৰিকগনিশ্যন পাইছিল ট্ৰেডিশ্যনেল বন ছেটাৰ হিচাপে লণ্ডনত, আৰু তেওঁক ক্ৰেজি চেলি বুলি কোৱা হয়। ভিডিঅ'টো আৰু বহুত দীঘলীয়া হৈ যাব, আৰু আগবঢ়াই লৈ গৈ থাকিলে বহুত কথা ক'বলগীয়া আছিল, কিন্তু এনেকৈ নোৱাৰি। পিছত মই আৰু পৰৱৰ্তী পৰ্যায়ত বহুত ট্ৰেম্পটিং টপিক লৈ ভিডিঅ' আনিম। আৰু এই হাড়ৰ যিখিনি মই কথা ক'লোঁ যে হাড় কেনেকৈ ভাগে, হাড় কেনেকৈ ভাল হয়, অৰ্থাৎ হাড়ৰ হিলিং কেনেকৈ হয়, বা হাড়ৰ ভাগিলে কি কি কমপ্লিকেশ্যনছ হ'ব পাৰি, হাড় জোৰা দিয়াৰ পিছত কি কি ধৰণৰ বিসংগতি আহিব পাৰে, ইত্যাদি ধৰণৰ নানান টপিকৰ ওপৰত মই পৰৱৰ্তী পৰ্যায়ত আপোনালোকৰ আগত ডিটেইলকৈ ভিডিঅ' লৈ আহিম। অনুগ্ৰহ কৰি ভিডিঅ'বোৰ চাব, যিমান পাৰে ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব, চেনেলটোক লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব।